কবিতাৰ শিৰোনাম তুমি মোৰ। কথা অংকন দাস। তুমি মোৰ হৃদয়ৰ এটি মিঠা অনুভৱ, মিঠা অনুভূতিৰে পূৰ্ণ মোৰ কণ্ঠৰ প্ৰতিটো শব্দ আৰু প্ৰতিটো উশাহৰ লগত জড়িত। তুমি মোৰ হৃদয়ৰ এটি মধুৰ কবিতা, তোমাৰ মোৰ প্ৰতি থকা অতি মাত্ৰা ভাল পোৱাই মোৰ হৃদয়খনক অসীম মৰমেৰে ভৰাই তুলিছে। সাগৰখন গভীৰ বুলি জানো এবাৰ সাঁতুৰিব মন নাযাব? তোমাৰ প্ৰেম ঠিক এনেকুৱাই। অধিক গভীৰ হ'লেও সেই প্ৰেম সাগৰত ডুবিবলৈ সদায় মন যায় মোৰ। তুমি মোক এবাৰ চুই দিলেই মই পুনৰ জি উঠো। সঁচা ভাল পোৱা বুলি ক'লে মইতো তোমাৰ কথাকেই ক'ম, কাৰণ তোমাৰ প্ৰেম নিঃসন্দেহ আৰু নিস্বাৰ্থ। আছে মাথো তোমাৰ মোৰ প্ৰতি গভীৰ বিশ্বাস। তোমাকতো মই বহুতেই ভাল পাওঁ। তোমাৰ প্ৰতিষাৰী বাক্যই মোৰ হিয়াত লিখিব খোজে অসীম প্ৰেমৰ এটি কবিতা। মনত আছেনে শুন, সৰুতে যে দৰা কইনা খেলোতে তুমি মোৰ দৰা হ'ব নাপালে কান্দিছিলা? লগৰবোৰে তোমাক কিমান যে জোকাইছিল, ভাবিলেই কিবা ভাল লাগি যায়। কিন্তু এতিয়া তুমি ইমান ডাঙৰ হ'লা যে তোমাক মনৰ মানুহজন ৰূপে পাবলৈ প্ৰত্যেকজনী গাভৰু ছোৱালীয়ে সপোন দেখে। কিন্তু তুমি মোৰহে মৰমৰ মানুহজন। চাবা, তোমাক মই ইমান মৰম কৰিম, তুমি যে পাহৰিবই নোৱাৰা হ'বা। তুমি আৰু মই এদিন হোমৰ গুৰিত বহি অগ্নিক সাক্ষী কৰি 7 জনমৰ বাবে একেলগে থকাৰ প্ৰতিজ্ঞা ল'ম। বৰ লাজ লাগিব মোৰ বিয়াৰ দিনা তোমাৰ কাষত বহিবলৈ। তুমি কলা ছাতিৰ আঁৰত ৰুমালেৰে মুখখন ঢাকি সমনীয়াৰ সৈতে মোক তোমাৰ কইনা কৰি নিবলৈ আহিবা। কিমান যে মোৰ ভাল লাগিব। পদূলিত মায়ে তোমাৰ দুগালত মৰমেৰে চুমা আঁকি দিব। মই তোমাৰ বাবে সাজি কাচি মনোমোহা কইনাজনী হৈ থাকিম। বিয়াৰ কিছুদিনৰ পিছতেই আমাৰ কোলাত এটি মৰম লগা হেঁপাহৰ হাঁহিয়ে উমলিবলৈ ধৰিব। কিমান যে ভাল লাগিব ন? আমাৰ সুখৰ পজাঘৰটিত আমাৰ পোনাটিয়ে হাঁহি কিলকিলাই থাকিব। চাবাচোন, নাতিয়েকক পাই মা দেউতায়ো খুব ভাল পাব। তাৰ লগত খেলিব, হাঁহিব, সাধু কথা ক'ব, ফুৰাবলৈ নিব, আৰু যে কত কি কৰিব নাজানো আৰু। সঁচাই ভাবি খুব ভাল লাগিছে। ঐ, তুমি সোনকালেই ঘৰত বিয়াৰ কথাটো কোৱা। মই কিন্তু আৰু ৰৈ থাকিব নোৱাৰো, বুজিলা? যদি এই ফাগুনতে তুমি মোক তোমাৰ মাৰ বোৱাৰী কৰি নিনিয়া, মই কিন্তু বেলেগৰ লগত বিয়া হৈ গুচি যাম। শুনিছানে নাই? তুমি কেৱল মোৰ বাহিৰে তুমি আন কাৰোৰে হ'ব নোৱাৰা। তুমি মোৰ, একমাত্ৰ মোৰ। ধন্যবাদ।